মোৰ নাম অমৃত। এই কাহিনীটো মোৰ জীৱনৰ, কিন্তু হয়তো তোমাৰ জীৱনৰো। আজিৰ দিনত সকলো ব্যস্ত। মোবাইল, কাম, টেনশ্যন, কোনো কাৰো কথা শুনিবলৈ সময় নাই। ময়ো সেইবোৰ মানুহৰ মাজতে এজন আছিলোঁ। মোৰ গাঁওখনৰ পৰা চহৰলৈ আহি চাকৰি কৰোঁ। মা-বাপেক গাঁৱতে। মাহে এদিন ফোন কৰিলেই মোৰ দায়িত্ব শেষ বুলি ভাবিছিলোঁ। এদিন অফিচৰ পৰা উভতি আহি কোঠাটোত সোমাওঁতে পুৰণি কাগজৰ মাজত এখন চিঠি চকুত পৰিল। মোৰ মাৰ হাতৰ লিখা। চিঠিখনত লিখা আছিল, বেটা, তই ভালনে বাৰু? আমি দুয়ো ভালে আছোঁ। চিন্তা নকৰিবি। তোৰ বাবে ৰান্ধোতে এতিয়াও মনটো সুখী হয়। চিঠিখন পঢ়ি থাকোঁতে মোৰ মনত কিবা এটা খুন্দিয়াই ধৰিলে। শেষত লিখা আছিল, এইবাৰ বিহুত আহিবি নেকি? ঘৰত তোৰ অভাৱ বেছি লাগে। মই কিবা ক'বই নোৱাৰিলোঁ। শেষবাৰৰ বাবে কেতিয়া ঘৰত গৈছিলোঁ, মনত পেলাবই নোৱাৰিলোঁ। সেই ৰাতি টোপনি ভাত নাহিল। গৰু মাছে মাৰ হাঁহি, দেউতাৰ চুপচাপ মুখখন সকলো চকুত ভাহি